ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা। তুমি ভবাতকৈ ই অতি গধুৰ বোজা। মেডাম ছেভিন। আনবোৰ নিচাই মানুহক তিলে তিলে ধ্বংস কৰে, কিন্তু কিতাপৰ নিচাই মানুহক নিত্য নৱৰূপত সৃষ্টি কৰে। প্ৰত্যেকখন ভাল কিতাপে মানুহৰ মনৰ দিগন্ত আগতকৈ কিছু বহল কৰি দিয়ে, তেওঁৰ চেতনা আগতকৈ কিছু প্ৰসাৰিত কৰি দিয়ে, তেওঁৰ কল্পনা আগতকৈ কিছু সমৃদ্ধ কৰি দিয়ে। হোমেন বৰগোহাঁই। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস। এলবাৰ্ট আইনষ্টাইন। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলাই সদায় আনৰ বাবে জীয়াই, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। চাণক্য। সমালোচনা কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সমালোচিত হ'বলৈ যোগ্যতা লাগে। নেলছন মেণ্ডেলা। সহজতে পোৱা কোনো বস্তুৰে পৰা মানুহে তৃপ্তি নাপায়। কষ্টসাধ্য বস্তুৱেহে মানুহৰ মন পৰিতৃপ্ত কৰে। থমাছ হাৰ্ডি। শিক্ষাই এজন লোকক সুসভ্য কৰে, কিন্তু কথোপকথনৰ মাজেদিহে এই কথা প্ৰকাশ পায় যে তেওঁ পূৰ্ণাংগ মানৱ হয় নে নহয়। থমাছ মৌলাৰ। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। ছক্ৰেটিছ। এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল। হজৰত মুহাম্মদ। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনক মূল্য দিবলৈ। ড. এপিজে আব্দুল কালাম।